আজি আপোনালোকলৈ লৈ আহিছোঁ জিকা বাকলিৰ এটা খুব সুন্দৰ চাটনি। আৰু এই চাটনিটো মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। আৰু লগতে যিসকলে মোৰ চেনেলটো চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু তেনেহ'লে পলম নকৰোঁ, ব'লক চাটনিটো আজি মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। জিকা বাকলিখিনি মই এনেদৰে কাটি ল'লোঁ আৰু ইয়াত এতিয়া মই অকণমান নিমখ দিম আৰু এইখিনি মই 5 মিনিট এনেদৰে ৰাখি থ'ম। এইটো বনাবৰ বাবে মই লগত লৈছোঁ নহৰু কেইটুকুৰমান, জলকীয়া 3টা আৰু অকণমান তেতেলী লৈছোঁ। তেতেলী আপোনালোকে দিবও পাৰে আৰু যদি টেঙাটো নিবিচাৰে তেতেলী নিদিলেও হয়। প্ৰথমে মই এখন টেৱা পাতি তাত অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত জিকা বাকলিখিনি নিমখ অনাৰ পিছত ভালদৰে ধুই এতিয়া মই ইয়াত দি দিছোঁ। এইখিনি মোৰ ভাজি হৈ গৈছে। এতিয়া ঠাণ্ডা হ'বলৈ মই এনেকৈ ৰখাই থ'ম আৰু ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি জাৰত দি দিম। জিকা বাকলিখিনি ঠাণ্ডা হ'ল। এতিয়া মই ইয়াত দিম জলকীয়া 3টা, নহৰু আৰু তেতেলীখিনি আৰু সোৱাদ অনুযায়ী নিমখ। এইখিনি মই জিকা বাকলিৰ চাটনি ৰেডি হৈ গ'ল। আৰু আজি এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আহি আছোঁ। গতিকে আজিলৈ বাই বাই।